আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল ইউনিক অসম। তো বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ, কাৰণ এটা বহুত সুখৰ খবৰ। তো কি খবৰ? মানে সুখৰ খবৰটো হ'ল মানে আমাৰ ৰাতি 1K ছাবস্ক্ৰাইবাৰ একদম আমি ভবা নাছিলোঁ, একদম গডছ প্লেন বুলি ক'ব লাগিব 1K। তো ধন্যবাদ, মানে ইমান সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তো এতিয়া কিবা এটা কেক কাটিং হ'ব নেকি? কেক কাটিং কৰিব লাগিব, কাৰণ বহুত একদম এক্সাইটমেণ্ট, মানে একদম কিবা হৈ আছে মোৰ মনটো। ৰাতি কাটিং কৰিব খুজিছিলোঁ, কিন্তু মানে ৰাতি কেতিয়া বাজিছে? ৰাতি মোটামুটি 10টা 10:30 মানত। ৰাতিটো কেক নাপাওঁ। এতিয়া মানে ওলাই আহিছোঁ ঘৰৰ পৰা, মানে কেক। তো এতিয়া আমি ৰামপুৰত যাম। কাৰণটো হৈছে আমাৰ এটা ছাইড বিজনেছ বুলি ক'ব লাগিব। মোটামুটি ছাইড বিজনেছে, মানে আমি মানে তো মোৰ নহয় ইয়াৰ মানে মোৰ মানে আমি টিম আৰু এটা আছে, মুমেণ্টছ কেপচাৰ বুলি টিম এটা আছে। তাৰ মানে আমি ৱেডিং মাৰোঁ, তাৰপিছত কেমেৰা ভাড়াত লাগিলে কাৰোবাক কেমেৰা ভাড়াত দিওঁ। তো মানে আজিকালি বিয়া বুলি ক'লে কেমেৰামেন লাগে, গম পোৱা নাই? আৰু কেমেৰামেন লাগিলে মানে বহুতৰ মানে ধৰক পইচা পাতিৰ অলপ কথা থাকে দেচোন। তথাপিতো আমি মানে যিমান পাৰোঁ কমত মানে একদম ভাল ছাৰ্ভিচ দিব মানে চাওঁ। তো ইনষ্টাগ্ৰামত আপোনালোকে চাব পাৰে মুমেণ্টছ কেপচাৰ বুলি আছে। তো এতিয়া আমি ৰামপুৰত যাম, কাৰণটো হ'ল যে কেমেৰা এটা ভাড়াত গৈছে, তো কেমেৰাটো আমি আনিব যাই আছোঁ না কি? কেমেৰা মানে এটা মানে ৰামপুৰত ভাড়াত জানে বেলেগৰ, মানে আমাৰ লগৰে চলি। তো মানে ৰামপুৰলৈকে আহিছে সি, যাই আছোঁ, সি খৰচি নাপাই ভালকৈ। তো চাই থাকক গাইছ। আৰু এই কিমান দোকানত থৈ গৈছিল, আৰু মানে আমাৰ অলপ দেৰি হ'ল কাৰণে। তো আজি বিয়াও এখন আছে আমাৰ এই ৰামপুৰতে। বিয়াখনতো আমাক মাতিছে, মানে এই বিয়া ফটোশ্বুটত। তো বিয়াটো ভিডিঅ' বনাই আছোঁ, আৰু ই আজি নাযায়, কাৰণ আজি খেলা আছে। ইমান কিহৰ খেলাৰ কথা কৈছোঁ? খেলা খেলি ভাল লাগে আৰু আজি ক্ৰিকেট খেলিব, মানে আজি তইতো ছাইড বিজনেছখন এতিয়া মাৰা যাব নহ'লে, আমি মজুতি খেলা খেলিব যাবি নে নহয়? সেইটোৱে কথা। তইতো খেলা খেলিব লাগিব, কিং কোহলি। দিয়ক গাইজ, যাওক ঘৰত যাওক। গ'লোঁ বিয়া। তো আজি আহিছে আমাৰ লগত দীপু আৰু ইমৰান আছে আমাৰ ফটোগ্ৰাফাৰ। দীপু কি আজি লাইট ধৰিব দিম, আজি লাইট লৈছে এতিয়াৰ পৰা। তো গাইজ দিয়ক, আৰু দিনটো আজি কিবা এটা যি কৰোঁ আপোনালোক চাই থাকক। তো গাইজ একদম মানে দিনটো টাইমে মানে ভিডিঅ' বনাব মানে ফটো মানে মানুহ এই মানুহটো প্ৰেছাৰ গাইজ, ধুনীয়া মানুহ কি ক'ম। তো ভিডিঅ' কৰি চাব মানে দেৰ গাইছ। নিকন 56 আপোনালোকে ৱেডিঙত নাচিব আমাক, একদম ভাল কোৱালিটি, ভালতকৈ ভাল কোৱালিটি দিম একদম। তো দেখিছে জাইদুলে ভাড়া মাৰিব গৈছিল, বিয়াৰ ভাড়া। সি তাৰমানে পইচাকে থাকে গাইছ, কি কবি। তাৰপিছত এতিয়া আমাৰ ভিডিঅ' যি দিব লাগে তাৰ মানে গুৰুত্বই নাই। এই কি ভিডিঅ' মই গাইছ মানে একদম ভিডিঅ'টো লাগি আছোঁ, মানে গোটেইখিনি কাম ময়ে কৰি আছোঁ। মানে কি অৱস্থা দে গাইছ, মানে কেকটো কাটাম বুলি কৈছোঁ মই। বিয়া ভাড়া মানে এৰি পেলাই আহিছোঁ, আহি পেলাই কেক লৈ আহিছোঁ কাটিবৰ কাৰণে। তো কেক লৈ আহিছে। তো আমি এটা বহুত ভাল জেগাত আছোঁ, দেখাই আছোঁ। কিমান এটা ভাল দেখা জেগাত আছোঁ, চাওক ভিউ চাওক গাইছ। আৰু এইবিলাক যি দেখা পাইছে, এইবিলাক চব বেৰা দি পেলাই চব নাহৰৰ পুলি ৰুইছে। জুবিন দাৰ যোনদিনা বাৰ্থডে আছিল, আমাৰ ইয়াতে ডাঙৰকৈ এখন অধিৱেশন পাতিছিল না। অধিৱেশন কৰা হোৱাৰ পিছত এইফালে চব ইফালে নাহৰৰ পুলি ৰুই দিছে একদম। তো এইফালে কি হ'ব এতিয়া? কি হ'ব এতিয়া মানে কেক কাটিং। তো কেক কাটিং বহুত ধন্যবাদ। মানে কাক ধন্যবাদ? কাক ধন্যবাদ মানে আমাৰ ইউনিক অসম ফেমিলি 1K বহুত ডাঙৰ হৈছে গেছে ফেমিলিটো আজিকালি, মানে 1K হৈ গ'ল না। মনটো মানে কি ক'ম আকৌ নকওঁ দে। তো এইফালে কেক আনছি, খুলি ৰ খুল গম নাপায় দে। চাওক গাইছ, কেক এইটো চালোঁ অলপমান। দে কেক কাটক না কি? এতিয়া মানে দে আৰু গাইছ। কি ক'বি এতিয়া? তো আৰু একবাৰ মানে বহুত ধন্যবাদ 1K কৰি দিয়াৰ কাৰণে। তো কাটক। এতিয়া কি বুলি ক'ম মানে এতিয়া? হেপী বাৰ্থডে নহয়, হেপী বাৰ্থডে নহয় এতিয়া। কি হ'ব? 1K স্পেচিয়েল কেক কাটি মাৰি দিয়া। তো প্ৰথমটো কেমেৰাত যাব পুৰা কেমেৰাত। আৰু এইবাৰ পাই অলপ বিজু আমি খাম লাহে দে অলপ খাই যাওঁ। ৰপুৰ যাবি তো কেক কাটি হৈ গ'ল। আৰু কেকটো মানে কোনে আমাৰ এটা
বা এটা আছে মাইনা বড়ো বুলি মানে মই পুৱা ফোন কৰিছিলোঁ বনাই পেলাই একদম ৰেডি কৰি দিছিলোঁ তো আপোনালোককো যদি লাগে কণ্টেক্ট কৰিব পাৰিম বহুত 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 ভাল লাগছে কেকটো খাই তো এইটো আছিল এটা চিম্পুল চেলিব্ৰেশ্যন ভিডিঅ' 1K চেলিব্ৰেশ্যন তো তো ইয়াত কৰি ভাল ভাল ভিডিঅ' আহি আছে আমি ট্ৰিপ এটা প্লেন কৰিম না কি ট্ৰিপ প্লেন এটা কৰিম মানে ফাইনেলৰ পিছত আমি ট্ৰিপ প্লেন কৰিম আমাৰ ভাইহঁতো আছে ভাই গাড়ী আছে আমাৰ ধামাকা গাড়ী লৈ যাম আমি গাড়ী আছে তো আমি পুৰা ধামাকা ভিডিঅ' আহি দেখিব কাৰণ গাইজ জোচ আহি গৈছে একেলগে 1K হৈ গ'ল না তো ৰাতি কৰি যে কৈছিলে এইবিলাক মানে নাহৰ বুলি মানে এই ইপাৰৰ পৰা বহুত দূৰলৈকে আছে আৰু লিখি দিছে নাহৰ বুলি জুবিনদাৰ পৰা এনেকুৱা ফটোটো আগে ফেলে আৰু এতিয়া নাহৰ প্ৰকৃতি কোঁৱৰ বুলি দেখা আছে প্ৰকৃতি কোঁৱৰ তো এই বহুত আছে ইয়াৰ পৰা এইফালে এই বহুত দূৰ তো গাইছে মানে আমাৰ মানে মিনি চেল্ফি পইণ্ট গাইছে চেল্ফি ৰ'ড না চেল্ফি ৰ'ড বুলি ক'ব পাৰি আৰু তো ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল পালে লাইক সেই গাইছ দেখি এনে কৰা হৈছে কৈছো কেনে কৰা কৈছো যাবা লাগে গাইজ দেৰি হৈছে কণ্ট্ৰলত চলিম বা যাব সেই খাবা নাপাতো কণ্ট্ৰলৰ চাউল গাইছ কণ্ট্ৰলৰ চাউল কাৰণ আনিবা যা মানুহ বহুত ভিৰ কাৰণ চেনি দিছি দালি দিছি বহুত কিবা কিবি দিছি নমৰে গাইছে এইগিলা নানো দে আমাৰ ভিডিঅ' নানো এইগিলা নানো আমি আমাৰ ভিডিঅ' এইগিলা নানো সেইৰ পৰা বহুত দূৰত ৰাজনীতিৰ পৰা বহুত দূৰত আছো আমি তো ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু বাই 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 ধামাকা কমেণ্ট কৰি দিব তো কি বাই 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 ঠাণ্ডা লাগছে গাইছ যাওঁ